গাইজ গুড মৰ্ণিং। এতিয়া ভাত খাই চাহ খালোঁ, আজি তাঁত লগাইছোঁ আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া তাঁত লগাই আছোঁ, মা বাইদেউহঁতে আছে বাহিৰত, মই বেটি ঘৰলৈ আহিলোঁ। এতিয়া বলক যাওঁ তাঁত। এয়া তাঁত লগাই আছোঁ দেই, ইমানখিনি আছেগৈ আৰু মহুৰা, আৰু বেছি নাই, বেছি টানিব নালাগিব। তিনিযোৰ লগাইছোঁ যোৰ কাপোৰ। প্ৰথমে কামবিলাক অলপ বহি লৈছোঁ, গাড়ী তাতে ইমান গৰম উঠিছে, আৰু কিমান টানিব লাগিব তাকে বাইদেউ চাই আছে। ইমান গৰম, বৰষুণ দিওঁ দিওঁ কৰিছে, কিন্তু বৰষুণ যাক নাহিলে হয়। এতিয়া দেৰিকৈ দিলেও হ'ব, কিয়নো তাঁতখন লগাই আছোঁ। আজি মই কি কৰিব পাৰোঁ আপোনালোকক অলপ অলপ দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব স্কিপ নকৰাকৈ। আপেল হেল্ল', তাঁত লগাই আজৰি হ'লোঁ, আৰু অথনিয়ে হ'ল বাৰু। ভাত পানী খাই কৰি আজৰি হৈ ল'লোঁ, কিয়নো বহুত ভোক লাগিছিলে আৰু ৰ'দবোৰত আজি ইমান টান, ভালকৈ ভিডিঅ' বনাব নহ'লে। এতিয়া আমনি কৰি আছে, সেইকাৰণে অলপ অলপকৈ ভিডিঅ' কৰা আছে, তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কিয়নো বেটি থাকিলেতো বহুত আমনি কৰে ন, সেইকাৰণে আহিছিলে বাইদেউ আহিছিলে, আৰু মিষ্টাৰ বাইদেউ আহিছিলে, আমাৰ যা মানে বাইদেউ বুলিয়ে কওঁ আমি। সিহঁতে লাগি ভাগি দিলে তাকেই, আৰু বৰ তুলিব লাগিব, কাইলৈৰ পৰা বৰ তুলিবলৈ ষ্টাৰ্ট কৰিম, কিয়নো লাহে লাহে কৰিব লাগিব ন। আমাৰ মিচিং কাপোৰ ইমান সহজ নহয় বোৱাটো, লাহে লাহে কামবিলাক কৰি যাব লাগিব, আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম অলপ অলপ কেনেকৈ কি কৰে। এতিয়া অকণমান জিৰাই লওঁ, বহুত ভাগৰ লাগিছে, সেইকাৰণে এতিয়া অলপমান বাগৰি দিওঁ বিচনা, নহ'লে বহুত ভাগৰ লাগিছে। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি নেক্সট ডে, ৰাতিপুৱা ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ, কিয়নো গৈ আছোঁ এতিয়া বাঢ়িলে। আজি আমাক কচু খান্দিব বোলে, সেইকাৰণে বেছি নাই, অলপ আছে। মিষ্টাৰ আৰু মই যাম। বৰ্তমান মই গৈ আছোঁ, মিষ্টাৰ আহিব বাইকত, মই ছাগলী লৈ গৈ আছোঁ। ছাগলী নিছোঁ, আহোঁতে বাইকত আহিম। এতিয়া খোজে গৈ আছোঁ, ছাগলীখিনি উৎপাত কৰে নহ'লে। আৰু কচুখিনি কিমান ডাঙৰ হৈছে কি আপোনালোকক দেখুৱাম বাৰু। কালি আৰু ভিডিঅ' কৰিবলৈ একেবাৰে মন নগ'ল, ইমানেই ভাগৰ লাগিলে নহয়। এতিয়াও মানে খোজ দিবলৈ মন নাই, ইমানেই ভাগৰ লাগিছে। ভৰি দুখন অহা যোৱা ভৰি দুখন বহুত বিষাইছে। আজি অকণমান খোজকাঢ়ি দিলে ভাল লাগিব, সেইকাৰণে মই গৈ আছোঁ। তাত গৈ দেখুৱাই থাকিম। ফাইনেলি আহি পালোঁ বাৰীলে। লাই শাক কিবা কিবি দিয়া হৈছে। সৰু সৰু অমিতা ওলাইছে, ভেকুৰী
ইয়াত কি পেলোৱা হৈছিলে? একো নাই। ইয়াত মিষ্টাৰে খান্দি আছে আৰু এই আমাৰ কচু কিমান ডাঙৰ। ইমান ডাঙৰ নাই হোৱা ন? এইবিলাক টেপু ইমানটোৱে ডাঙৰ হৈছে। এয়া মাছ হালধি মেৰিনেট কৰি থোৱা হৈছে। ঔটেঙা দুপৰীয়া আহাৰ বনাই লওঁ। প্ৰথমে মাছটো ফ্ৰাই কৰি ল'ম। মিক্সাৰ কৰি আছোঁ খাই এতিয়া আমি গৈ চাউলখিনি মিক্সাৰ কৰিব দিছোঁ। এয়া আদা নহৰু পিঁয়াজ কিমান যি আছিলে দিলে মিক্সাৰ মই ভিডিঅ' কৰা নহ'ল। এতিয়া দিব ঔটেঙা। এয়া দি দিছে ঔটেঙাখিনি।